हेलो गाइज निशी यूट्यूब चेनेलटोলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এপিনে গৈ আছোঁ তো আপোনালোকক দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ভণ্টি বা আৰু পেহীজীয়েক গৈ আছোঁ আমি। এতিয়া সাকু পাৰ হ'ব লাগিব। মোৰতো ভয়ে লাগে সাকু পাৰ হ'বলৈ। কৃষ্ণ কেনেকৈ যাম এতিয়া আপোনালোকক দেখাম। মোৰতো ভয়ে লাগিছে সাকু পাৰ হ'বলৈ। চেষ্টা কৰিম পাৰ হ'বলৈ বা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। খুলিব লাগিব নেকি? কষ্ট কৰিছোঁ, যাবই পৰা নাই। মোৰো ভয় লাগিছে। মই কেনেকৈ যাওঁ এতিয়া তাকে চিন্তা কৰি আছোঁ। তথাপিও মই যত্ন কৰিম যাবলৈ। যদি যাবলৈ মই পাৰোঁ তেন্তে মই আপোনালোকক মই যি দেখোঁ সেই সকলোবোৰ মই আপোনালোকক দেখাম। খুৰাজনেও হাঁহি আছে তাৰপৰা চাই চাই। চাওকচোন কলং এখন, তাৰ ওপৰতে এখন সাকুখন কেনেকৈ পাৰ হয় সেই আপোনালোকে সৰিয়হ চাৰিওফালে সৰিয়হ। ইয়াত এই গোটেই মানে ৰাউণ্ডটো সৰিয়হ খেতিয়ে কৰা হয়। আৰু এইপিনে যিহেতু আমি গাঁৱলীয়া মানুহ হয়, গাঁৱত খেতিটোৰ ওপৰতে সকলো মানুহৰে নিৰ্ভৰ হৈ থাকে। গতিকে এয়া দেখিছে আপোনালোকে সৰিয়হ খেতি দেখিছেনে ৰাইজ? পিছে এবাৰ সৰিয়হ খেতি ভালেই হৈছে সকলোৰে দেখাৰ মতে আৰু জনামতে শুনিছোঁ। যিহেতু আৰু আছে, সিফালে আছিলে ইফালে আছিলে। যিহেতু আমি ঘৰলৈও যাবলৈ হ'ল, বেলি ডুবু ডুবু। গতিকে আবেলিৰ টাইম, ইমান টাইমলৈকেতো আমি থাকিব নোৱাৰোঁ। গতিকে আমি যাব ওলাইছোঁ ঘৰলৈ। তথাপিও আপোনালোকক দেখাই দিছোঁ আৰু যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে দেখাই দিছোঁ। এটা কথা কৈ দিওঁ, এইখিনি এয়াৰ খেতি কিন্তু আমাৰ নহয় দেই, এয়া বেলেগৰ হয়। আমি চাবৰ কাৰণেহে আহিছোঁ। আমিও অলপ ওচৰৰে হয়, তথাপি আমি মানে আমাৰ গাঁৱৰ কলংখন আছে, কলংখনৰ পৰা পাৰ হৈ পেলাই আহিছোঁ। লগতে আমি এয়া দুনু লৈছোঁ, দোন শাক লৈছোঁ দেখিছে, বুটলি লৈছোঁ। ভাজি খাই ভাল লাগে। গতিকে এয়া চব যাবৰ কাৰণে দেখাই দিওঁ যেন নীলা জীৱন চুই দিলে লাজ লাগি যায়, একেবাৰে সিহঁত খাই যায়। দেখিছে। লগতে মই ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। যদিও কোৱাত ভুল হৈছে অলপ ক্ষমা কৰি দিব, কাৰণ আমি ইমানকৈ নাজানো কেনেকৈ ব্লগবিলাক বনায় বা কেনেকৈ ক'ব লাগে, কেনেকুৱা ধৰণকৈ ভিডিঅ' কৰিব লাগে, সেইবিলাক নাজানো। ফাৰ্ষ্ট টাইম যিহেতু আমি ট্ৰাই কৰিছোঁ বনাবৰ কাৰণে, গতিকে অকণমান সহযোগ কৰিব। এয়া চবৰে ভাগৰ লাগিছে, বহিছে, বগৰী খাই আছে। লগতে দেখাই দিয়া, বহিছে। বহুত দূৰ হয়তো, গোটেই ৰাউণ্ডটো মাৰিছোঁ আমি। সেইফালৰ পৰা আহিছোঁ। চবৰে ভাগৰ লাগি গৈছেগৈ। আমি যাবৰ কাৰণে ওলাইছোঁ। সাকু আকৌ সাকু পাৰ হ'ব লাগিব। এজনী ভৰি ধুব গৈছে। এইখন কলং চাক আমাৰ, এইখন কলং আমাৰ। সেইকেইটা হাঁহ সাকু পাৰ হ'বলৈ গৈ আছোঁ। এয়া দেখিছে এজনীকে গৈছে, এজনীকে গৈছে দেই ৰাইজ। মেইন কথা হ'ল কি জানে, সাকুখন ইমান ভাল নহয়। মানে সাকুখন এটা কাৰণে দিয়া গৈছে, যিহেতু এইফালে আহিব লাগে, কাৰণ ইয়াতে খেতি কৰা হয়। বহুত মানুহে খেতি কৰিছে যিহেতু, গতিকে সাকুখন পাৰ হ'বৰ কাৰণেহে দিয়া হৈছে। আৰু সাকুখন অলপ মানে ভাঙিও আছে, তাতে ইমান ভাল নহয় সাকুখনক। সেইটো কাৰণে মানে পাৰ হওঁতে সদায় সাৱধানতা, কাৰণ ভয় থাকে ঘপককৈ ছিগি যায় বুলি। তথাপিও তাই ভয়কৈ গৈছে। পাৰ হৈ থকা মানুহবিলাকৰ ইমান ভয় নাই, কাৰণ সিহঁতে জানে। আৰু যিসকলে বা সাঁতুৰিব পাৰে সিহঁতে পৰিলেও তেহেঁতৰ কোনো দিগদাৰ নাই।
দিগদাৰ নাই, পৰিলেও সাঁতুৰি ইপাৰে হৈ যাব পাৰিব, কিন্তু যিসকলে সাঁতুৰিব নাজানে সিহঁতৰ কাৰণে মানে দিগদাৰেই আছে আৰু। এয়া গৈছে সাঁকোডাল ভাল নহয় যে সেইকাৰণে এজনী এজনীকৈ গৈছে, একেলগে মানে গোটেইকেইজনী যোৱা নাই আৰু। ভিডিঅ'টো শেষ কৰিছোঁ। লগতে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিও ক'ৰবাত কোৱাত ভুল হৈছে ক্ষমা কৰি দিব লগতে।